তো নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, বহুত দিন হ'ল ভিডিঅ' কৰা নাই, সেইকাৰণে আজি ভিডিঅ' কৰিম বুলি ভাবিলোঁ। অলপ এনেই বহাগৰ মাহ চলি আছে, মন চন অলপ ভাল চাল লাগি আছে। আপোনালোকে এটা কথা গম পায় নহয়, যেতিয়া আপোনাৰ হাতত পইচা নাথাকে তেতিয়া আপোনাক কোনো গুৰুত্ব দিয়া নাই। মোৰ আজি মোৰ 9 মাহ ধৰি 9-10 মাহে হ'ব, 10 মাহ ধৰি মই এইমছত গৈ আছোঁ। মোৰ কাণৰ মানে পৰ্দা এখন ফাটিছিল, তাৰে অপাৰেশ্যন হ'ব বুলি কৈছে ডাক্তৰে। সেইকাৰণে এই 9-10 মাহ ধৰি এইমছত গৈয়ে আছোঁ কিন্তু কাম হ'লে একো হোৱা নাই। ডক্তৰে অপাৰেশ্যন কৰিম বুলি কয়, ফিৰাই দিয়ে, কয় কি কিবা ডেট হোৱা নাই, কিবা উটি চলা নাই, এনেকুৱা কৈ এই লাষ্ট এমাহত চাগে, মই গ'লোঁ মাৰ্চৰ মাহত গৈ পেলাই ডক্তৰে ক'লে এপ্ৰিলত হ'ব, এপ্ৰিলত 30 তাৰিখ। আজি 30 তাৰিখ, আজিতো 30 তাৰিখ। কিন্তু ডক্তৰে আৰু বাকী এইবিলাক অপাৰেশ্যনৰ আগত কৰিব লগা টেষ্টবিলাক কৰিব দিলে। এইবিলাক বৰ্তমান সেইবিলাক কৰা হ'লে পিছত এতিয়া আকৌ হৈছে মে' মাহত, মাহলৈ ৰ'ব দিছে। ডাইৰেক্ট ফিক্স ডেট দিয়া নাই, কিন্তু হ'লে কৈছে আৰু মে' মাহত হ'ব বুলি, ফিক্স বুলি কৈছে। পইচা পাতি নাই কাৰণে আমাৰ 10-12 মাহে এটি ফিৰাই লাষ্ট এতিয়া আকৌ ডেট দিয়াই নাই। কি ক'ম, এটা কথা হয়, কিন্তু চৰকাৰী হস্পিটেলত মানুহ বহুত হয়, সেইকাৰণে অলপ পলম হয়, সেইটো বাৰু জানো। কিন্তু যেতিয়া লগাতকৈ বহুত বেছি হৈ যায়, 6 মাহ সেইটো বেলেগ কথা, 4 মাহ 6 মাহ সেইটো ৰোৱাটো বেলেগ কথা। কিন্তু 10-11 মাহে এটি আমাৰ নিচিনা মানুহৰ এই পইচা পাতি নহ'লে আৰু দিগদাৰেই আৰু। এটা কথা ক'ব লাগিব, কিন্তু তাৰ কৰ্মচাৰীখিনিৰ ব্যৱহাৰটো ভাল, সেইটো কথা হয়। বাকী চিকিউৰিটি এইবিলাকৰ ব্যৱহাৰটো বেয়া নহয়, ভালেই পাইছোঁ। তাৰপিছতে আৰু পইচা পাতি নাথাকিলে আপোনাৰ লাইন ধৰতেই যাব। এইমছত গ'লেতো কিমান লাইন পাতিব লাগিব, মেডিচিনত লাইন, তাৰপিছত কাউণ্টাৰত লাইন, তাৰপিছত আকৌ ফাৰ্মাচীত লাইন ধৰতেই যায়। ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে বেয়া নহয়, বৰ্তমান চলি যায় ইমাৰ্জেঞ্চি। বাকী পিডিত যোৱাবিলাকৰ একদম অৱস্থা বেয়া হৈছে। বাকী আৰু এটা কিবা ক'ম বুলি ভাবিছিলোঁ, পাহৰি গ'লোঁ। বাকী এইবিলাক বাদ দিয়ক, আপুনি লোৱা এটা সিদ্ধান্তই আপোনাক ওপৰলৈ উঠাইও দিব পাৰে আৰু তললৈ নমাইও দিব পাৰে। এটা ব্যৱসায় এইবিলাক এটা সিদ্ধান্ত যদি ভুল হৈ গ'ল, সিদ্ধান্ত লোৱা, সেইকাৰণে সিদ্ধান্ত ল'ব শিকক। ময়ো আজিকালি সিদ্ধান্তৰ ওপৰত বহুত গুৰুত্ব দি আছোঁ, মানে সিদ্ধান্ত ল'বৰ কাৰণে। ধৰি লওক হঠাৎ সিদ্ধান্ত, যিকোনো এটা কামত হঠাৎ ভাল সিদ্ধান্ত ল'ব লাগিব। সিদ্ধান্ত লোৱাটো এটা মানুহৰ বাবে বহুত টান বা কঠিন হয়। যিবিলাক ডাঙৰ নেতা আছে, ব্যৱসায়ী আছে, এইবিলাক হঠাৎ সিদ্ধান্ত দিয়ে, ডিচিশ্যন লৈ দিয়ে। কিন্তু ভাল ডিচিশ্যন ল'ব লাগিব। সেই ডিচিশ্যনটো যদি কিবা কাৰণত বেয়া হৈ গ'ল, সেইটো গোটাই কষ্ট গুচি গ'ল, 10 বছৰ কষ্ট গুচি যাব। সিদ্ধান্তটো মেইন বস্তু। আজি আৰু বেলেগ একো নকওঁ, আপোনালোকে সিদ্ধান্ত ল'ব শিকক, ময়ো শিকি আছোঁ। সিদ্ধান্ত হৈছে জীৱনৰ উন্নতি কৰা আৰু ধ্বংস কৰা মেইন শক্তি। সিদ্ধান্ত ল'ব শিকক, সুস্থ থাকক, সবল থাকক। ধন্যবাদ।